हेलो एवरीवन की खबर তোমালোকৰ আশা কৰো সবে ভালে আছা পঢ়ি আছা সবৰে সাগে টেনশন হৈ আছে যে এক্সাম আহি পালেহি কোৱেশ্চন কোৰ পৰা আহিব কেনে ধৰণৰ কোৱেশ্চন আহিব একো না জানো ইম্পৰ্টেন্ট টপিকস পালে ভাল লাগিল বা ভাল হলে হয় আমাৰ হয় ঠিকই আছে তোমালোকৰ এইবোৰ টেনশন কৰি আছা কিন্তু আজিৰ পৰা এইবোৰ টেনশন কৰিব নালাগে ভয় খাব নালাগে আজি তোমালোকৰ সন্মুখলৈ মই ইম্পৰ্টেন্ট টপিক লৈ আহিছো ম্যাথছৰ যি যৰ পৰা मैक्सिमम क्वेश्चन आहिब आरो जोर পৰা তোমালোকে 100% কমন পঢ়িবই আৰু এইবোৰ টপিক তোমালোকে এক দিনত প্ৰেক্টিস কৰি গলে তোমালোকৰ বাবে বহুত প্ৰফিট হ'ব আহা আমি ক্লাসটো স্টার্ট কৰো প্ৰথমতে আমি পঢ়িম যে কোনবোৰৰ পৰা আমি প্ৰথমতে আমি প্ৰেক্টিস কৰিলে আমি ভাল হ'ব কোনবোৰ টপিক আমি প্ৰথমতে যদি আমি পঢ়ো আমাৰ কাৰণে ইজি হ'ব প্ৰেক্টিস কৰিবলৈ সেইবোৰ টপিক আমি প্ৰথমত ডিসকাস কৰিম First topic to is a real number. जितो हमार first chapter आसिले की आसिले real number की आसिले की number आसिले rational number irrational number जेनेको √3 √2 √5 एबुर प्रूफ करिबलगे आसिल ना हेबुरे आइबो हेबुरे चाइ जाबा बहुत कमन पिছত आइ जाओ कि पिছত चैप्टर तो आमी पढि जाओ जे पॉलिनोमियल नेक्स्ट चैप्टर तो की हो जाबो जे पॉलिनोमियल की हो जाबो पॉलिनोमियलत की आसिले मनत আছে না पॉलिनोमियलत की आसिले मनत কৰাচোন এবাৰ पॉलिनोमियलत की আছে px = gx plus into qx plus rx আছিলে যে হেবোৰ ফৰ্মুলা আহিব এইবোৰ ফৰ্মুলাৰ ওপৰত বেস কৰি তোমালোকে পলিনোমিয়ালটো ওলাব পাৰিবা ঠিক আছে তাৰ পিছত আহি যাও কি লিনিয়াৰ পেয়াৰ ইকুৱেচন ইন টু ভেৰিয়েবলস পিছতো আহি যাব লিনিয়াৰ পেয়াৰ equation in two variables কি আছিল এটা লিনিয়াৰ পেয়াৰ ইকুৱেচন ইন টু ভেৰিয়েবলছত কি আছিল আমাৰ কিছুমান ফৰ্মুলা আছিল না নাই মনত কৰাচোন সাবস্টিটিউশন মেথড এলিমিনেশন মেথড তাৰ পিছত আছিল কি সাবস্টিটিউশন এলিমিনেশন আৰু ক্ৰস মাল্টিপ্লিকেশন এই দুটা মেথড আছিল যাৰ পৰা আমি x ৰ ভ্যালু y ৰ ভ্যালু উলাও আৰু আমি কি চাও যে দুটা যে লিনিয়াৰ পেয়াৰ আছে ইকুৱেচন হে দুটাৰ পৰা যি কেটা তোমাৰ গ্ৰাফত যি কেটা ড্ৰ আকা হয় মানে লাইন অকা হয় এই লাইন দুটা এটাৰ লগত ইন্টাৰসেক্ট কৰিছে না প্যাৰালেলি গৈছে না মিলি গৈছে সেই কেটা ইমান টপিকটো পঢ়িলে তোমালোকৰ হৈ গল পিছতো আহি যাব কি পিছৰ টপিকটো আহি যাব তোমালোকৰ যে কোৱাড্ৰিক ইকুৱেচন পিছৰটো কি আহি যাব তোমালোকৰ কোৱাড্ৰিক ইকুৱেচনত কি আছিল মনত কৰাচোন এবাৰ কোৱাড্ৰিক ইকুৱেচনত একদম সোনকালে কৰা কোৱাড্ৰিক ইকুৱেচনত কি আছিল কোৱাড্ৰিক ফৰ্মুলা আছিল কোনটো আছিল x = -b ± √b² - 4ac / 2a হেতু ফৰ্মুলা আছিল যি আমি কি উলাও x ৰ ভ্যালু উলাও আৰু কি আছিল মিডল টার্ম ফ্যাক্টৰাইজেশন আছিল আলফা বিটা আছিল আলফা + বিটা = -b/a আকৌ কি আছিল আলফা * বিটা = c/a হেকেটা আছিল হেকেটা বস্তু তোমালোকে চাই যাবা তোমালোকৰ কোৱাড্ৰিক ইকুৱেচনৰ পৰা যি অংক নিদিয়ক কিয় তোমালোকে পাৰি যাবা পিছত কি আছিল কোৱাড্ৰিক ইকুৱেচনৰ পিছত কি আছিল মনত কৰা এপি এৰিথমেটিক প্ৰগ্ৰেছন কোৱাড্ৰিক ইকুৱেচনৰ পিছত কি আছিল এপিত কি ফৰ্মুলা আছিল an = a + n - 1 * d এইটো ফৰ্মুলাৰ থ্ৰত আমি কি উলাও প্ৰথম পদ উলাও দ্বিতীয় পদ উলাও তৃতীয় পদ উলাও আৰু d ৰ ভ্যালু উলাও মনত আছে না তাৰ পিছত অন্তিম পদ উলাও আৰু এটা বস্তু কি আছিল যোগফল গুটেই কেটা পদৰ যোগফল আছিল সেই যোগফলখিনি আমি উলাম বুজি পাইছা সেই কেটা ফৰ্মুলা চাই গলে তোমালোকৰ এপি হৈ গল তাৰ পিছত আহি যাও কি 6 নম্বৰ চ্যাপ্টাৰটো কি আছিল আমাৰ 6 নম্বৰ চ্যাপ্টাৰ নহয় একচুয়ালি 6 নম্বৰ ইম্পৰ্টেন্ট টপিকটো আমি কও তাৰ পিছত কি আছিল ট্ৰায়াঙ্গলস মনত আছে না ট্ৰায়াঙ্গলস আছিল ট্ৰায়াঙ্গলসত কি আছিল যে তোমালোকৰ যেটো বিপিটি বেস প্ৰপোৰ্শন থিওৰি হেতু থিওৰি পঢ়ি গলা ট্ৰায়াঙ্গলসত আৰু কি আছে সিমিলাৰিটি আছিল এই সিমিলাৰিটি চাই গলা এখিনিতো আৰু কি আছে সিমিলাৰিটি কো সিমিলাৰ দেখাব লাগে কোনটো ট্ৰায়াঙ্গলৰ লগত কি সিমিলাৰ আছে কোনটো সাইড কাৰ লগত সিমিলাৰ আছে কাৰ লগত প্যাৰালেল আছে কি নাই হেকেটা চাই গলা তোমালোকৰ ট্ৰায়াঙ্গলস হৈ গল তাৰ পিছত আহি যাব কি তাৰ পিছত সোৱা কি তাৰ পিছত আহি গলো যে সাৰ্কেলছত কি আছে সাৰ্কেলত কি আছে সাৰ্কেলত টেনজেন্ট আছে তাৰ পিছত কি আছে
তোমালোকৰ সিকেন্ট আছে এইকেইটা 90 ডিগ্ৰী হয় কোনটো কাৰ লগত ইকুৱেল হয় কি এংগেল কোড হয় সেইখিনি পঢ়ি গলা হৈ গল সাৰ্কেল আৰু এই সাৰ্কেলৰ পৰা বহুত মাৰ্কস আহে বহুত কোৱেশ্চন আহে আৰু যিবোৰ কৰিবলৈ একদম সহজ ট্ৰায়াঙ্গেল সাৰ্কেল এইবোৰ কৰিবলৈ একদম সহজ তোমালোকে সিম্পল খালি ম্যাথছ খিনি ফৰ্মুলা খিনি যেনেকৈ জানা থিওৰিম খিনি জানি গলা থিওৰিম খিনি পঢ়ি গলা আৰু সেই থিওৰিম খিনি তোমালোকে এপ্লাই কৰি দিলা হৈ গল তোমালোকৰ ম্যাথছ তাৰ পিছত আহি যাও যে নেক্সট টপিকটো কি আছে আমাৰ নেক্সট টপিকটো আছে তোমালোকৰ কনস্ট্ৰাকশন কি আছে এটো কিমান নম্বৰ আছিল পাহৰি গলো মই নেক্সট টপিকটো আছিল তোমালোকৰ কি যে কনস্ট্ৰাকশন তো বহুত ইজি কনস্ট্ৰাকশন তো তোমালোকে কৰি গলা বহুত ইজি কনস্ট্ৰাকশন কি আছে তাত টেনজেন্ট ড্ৰ কৰিব লাগে আৰু কি ড্ৰ কৰিব লাগে তোমালোকৰ ট্ৰায়াঙ্গেল যে ট্ৰায়াঙ্গেল আছিল বা তোমালোকৰ কি লাইন সেগমেন্ট আছিল যাৰ লগত আমি ৰেশিও ডিভাইড কৰিব লাগে বা ট্ৰায়াঙ্গেলৰ নিচিনা এটা ট্ৰায়াঙ্গেলৰ নিচিনা আৰু এটা ট্ৰায়াঙ্গেল তোমালোকে ড্ৰ কৰিব লাগে সেইবোৰ আকি গলা স্টেপ অফ কনস্ট্ৰাকশন লিখি দিলা একদম টোটাল মার্কস তোমালোকে পাই গলা একদম ইজি চ্যাপ্টার এইবোৰ একদম ইজি চ্যাপ্টার খালি কৰি গলে হল তোমালোকে যিবোৰ অলৰেডি ক্লাছত কৰিছা সেইবোৰ কৰি যোৱা হৈ গল খালি প্ৰেক্টিস কৰিব লাগে এই কেদিনত আৰু একো কৰিব নালাগে আৰু যিখিনি মই ইম্পৰ্টেন্ট টপিক কৈছো সেইখিনি ইম্পৰ্টেন্ট টপিক তোমালোকে পঢ়ি যোৱা আৰু ইয়াৰ পৰা প্ৰেক্টিস কৰি যোৱা তোমালোকৰ 100% শিওর পঢ়িবই তাৰ পিছত 9 নম্বৰটো কি আহি যাব এৰিয়া ৰিলেটেড সাৰ্কেল কি আহি যাব এৰিয়া ৰিলেটেড সাৰ্কেল কোনটো আছিল কি আছিল এৰিয়া ৰিলেটেড সাৰ্কেলৰ ভিতৰত কি আছিল মাইনৰ সেগমেন্ট মেজৰ সেগমেন্ট মুখ্য বৃত্তকলা গৌণ বৃত্তকলা মুখ্য বৃত্তখণ্ড গৌণ বৃত্তখণ্ড সেইবোৰ আছিল ফৰ্মুলা 2-3টা আছিল সেইকেইটা ইউজ কৰিলা এনসার ভ্যালুটো বহাই দিলা এনসার পাই গলা হৈ গল তোমালোকৰ কাম হৈ গল না কিমান সহজ এইবোৰ জানিলে অলপ খালি ফৰ্মুলা কেইটা জানিলা আৰু কেনেকৈ এপ্লাই কৰে সেইটো জানি গলা হৈ গল আৰু অলপ চলপ প্ৰেক্টিস কৰি গলা এই কেদিনত তোমালোকৰ কাৰণে হৈ গল ইজি হৈ গল তাৰ পিছত আহি যাও কি ট্ৰাইগোনোমেট্ৰি তাৰ পিছত কি আহি গল ট্ৰাইগোনোমেট্ৰিত কি আছিল ইমান সহজ ট্ৰাইগোনোমেট্ৰিত কি আছিল ফৰ্মুলা কেইটা আছিল tan থিটা sec থিটা কি cos থিটা কাৰ লগত কোনটোৰ কি ৰিলেশন আছে সেইগুলা চাই গলা ফৰ্মুলা কেইটা আৰু কি চাই গলা তোমালোকে এই টেবুল আছিল নহয় তোমালোকৰ ভ্যালু টেবুল কিটা যে 0 ডিগ্ৰী ভ্যালু কিমান sin 0 ডিগ্ৰী ভ্যালু কিমান tan 45 ডিগ্ৰী ভ্যালু কিমান এইবোৰ যে আছিল গুটেইটো ভ্যালু কিটা সেই ভ্যালু টেবুলটো তোমালোকে শিকি গলা এনসারত বহাই দিলা হৈ গল তোমালোকৰ কাম জানি এটো ইমানখিনি জানিলে তোমালোকৰ ট্ৰাইগোনোমেট্ৰিৰ পৰা তোমালোকে ভাল মার্কস পাই যাবা তাৰ পিছত একদম ইজি চ্যাপ্টাৰটো কি সারফেস এরিয়া এন্ড ভলিউম সারফেস এরিয়া এন্ড ভলিউম সারফেস এরিয়া এন্ড ভলিউমত কি আছে ফর্মুলা অকল ফর্মুলা আছে কিহৰ ফর্মুলা আছে তোমালোকৰ সিলিন্ডাৰৰ ফর্মুলা আছে কোণৰ ফর্মুলা আছে স্ফিয়াৰ মানে গোলকৰ ফর্মুলা আছে হেমিস্ফিয়াৰ বা অৰ্ধগোলকৰ ফর্মুলা আছে সেইকেইটা চাই গলা কিউবৰ ফর্মুলা আছে কিউবয়ডৰ ফর্মুলা আছে এইকেইটা চাই গলা তাৰ সারফেস এরিয়াটো হয় তোমাৰ কার্ভ সারফেস মানে বক্ৰ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি আয়তন সেইকেইটা ফর্মুলা চাই গলা এটো হৈ গল তাৰ পিছত কি আছে একদম সহজ তাতকে সহজ এটা আছে কি ভাবিছোৱা probability তাতকে সহজ আছে কি probability কি আছে একোই নাই খালি আমি চান্স টু লব লাগে কিমান পার্সেন্ট চান্স আছে কিমান প্রবেবল হয় যেনেকৈ কয়েন এটা ফ্লিপ কৰিলে ই টস আর চান্স কিমান টস হলে ফ্লিপ কৰিলে হেড আর চান্স কিমান টেল আহাৰ চান্স কিমান তাৰ পিছত 52টা যে কাৰ্ড আছিল কাৰ্ডৰ পৰা কিং আহাৰ চান্স কিমান এনেকা ৰেন্ডম কৰি এটা চুজ কৰিলে কিং আহাৰ চান্স কিমান হেইবোৰে চাই গলা হৈ গল নেক্সট কি আছে তোমাৰ নেক্সট আছে কি যে তোমালোকৰ নেক্সট আছে হৈছে স্ট্যাটিস্টিক্সত কি আছে ইমান বস্তু কি আছে স্ট্যাটিস্টিক্সত কি আছে জানা না নাই মিন মোড আৰু কি আছিল মিন মোড আৰু মিডিয়ান এইকেইটা ফৰ্মুলা গোটেই কেইটা এটা ফৰ্মুলা আছে ফৰ্মুলা কেইটা জানি গলা ভ্যালু কেইটা ক'ত বহাব লাগে কেনেকৈ বহাব লাগে কেনেকৈ ল'ব লাগে জানি গলা হৈ গল তোমালোকৰ এইকেইটা ইজি আৰু ইম্পৰ্টেন্ট টপিক এইকেইটাৰ কাৰণে কোনো ভয় খাব লগিয়া নাই পঢ়ি যোৱা
কৰি যোৱা অংকখিনি তোমালোকৰ সহজ লাগিবই। আৰু আজিলৈ ভিডিঅ'টো ইমানলৈ সামৰি মাৰিছো। নেক্সট এটা ভিডিঅ'ত আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ তোমালোকৰ সন্মুখত আহিম। আজিৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰা, শ্বেয়াৰ কৰা আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিবা। থেংক ইউ।